everyone. আমাৰ আজি কেণ্ডেল মেকিঙৰ লাষ্ট দিন কিমান ভাল লাগিছে। এতিয়া বৰ্তমান চাহ খোৱাত ব্যস্ত সকলে। আমাৰ এই হাইনাজনী বহুত মিছ কৰি বহুত ভাল লাগিছে। অনুভৱ কৰা লাগিছে। আজি ইমান দিনে কিমান মিলি জুলি কাম কৰিলোঁ ন, কিমান ভাল লাগিছে। বহুত ভাল লাগিছে। মানুহজনী আমাক ৰেংকিৰ কথা কৈ থাকে, ভাল জ্ঞান দিয়ে আৰু ইমান ছাপৰ্টিভ হয় আৰু বা এনে ভাঙি থাকে। বাক আমি মিছ কৰি সদায় ৰাতিপুৱা চকলেট দিব, কিবা দিব, ইমান কেনেকুৱা বাক লগ পাই বহুত ভাল লাগিছে আৰু আগলৈকে লগ পাই আশা কৰোঁ আৰু লগ পাম। কেনেকুৱা লগ পাই খুব ভাল লাগিছে। আকৌ লগ পাম আশা কৰিছোঁ আৰু বহুত মিছ কৰি থাকিব লাগিব। প্ৰণীতা বাই ভিডিঅ' বনাই আছে। আমি আশা কৰিম যে ভিডিঅ'টো যাতে ইউটিউবত আহক। ইউটিউবত যদি নাহে প্ৰণীতা বাই ঘৰত যাম, ঘৰত গৈ কেনে আমি হাংগামা কৰিম। হাংগামা কৰি কেনে আমি তাতে এটা খানা খাম। সংগীতা, আমাৰ সংগীতাজনী আমি একেলগে আহি আছোঁ, সদায় একেলগে আহোঁ। এতিয়া আমাৰ দীপিকা কেনেকুৱা অনুভৱ, কেনেকুৱা বিৰাট ভাল লগা অনুভৱ, বিৰাট ভাল লগা অনুভৱ। সকলোকে মিছ কৰিম, তথাপিও আমি আকৌ চাবলৈ লগ পাম গোটেইখিনিকে। আমাৰ মঞ্জু মিছ কৰিম আৰু আমাৰ ইচ্ছা খাই ইমান মানে 45 দিন কেনেকৈ গ'ল আমি গমেই নাপালোঁ ন। ভাল লাগে এতিয়া মিছ কৰিম আৰু বহুত আমাৰ গ্ৰুপ আছে, গ্ৰুপত কথা পাতিম। এতিয়া আমি মেমৰ লগত কথা পাতিম। মটনটো কেতিয়া মটন এতিয়া আমাৰ মেম একদম চাহ খোৱাত ব্যস্ত। 45 দিন কেনেকৈ গ'ল আমি গমেই নাপালোঁ। আপুনি কেনেকুৱা পাইছে আমাক মেম? বিৰাট বদমাছ কৰিছে, একদম কথা পাতি থাকে। মই এইটো ইউটিউবত আপলোড কৰিম। এনেই কৈছে দেই, অলপ এনেই কৈছে। একচুৱেলি বিৰাট ভাল লাগিছে। আজি 35 ডেইজ 40 ডেইজ কেনেকৈ পাৰ কৰিলোঁ কোনো ক'ব নোৱাৰে, গমেই নাপালোঁ সময়টো কেনেকৈ গ'ল। ভাল লাগিল মানে মনত থাকিল। আৰু মই এনেও মোৰ লগত যদি ক্লাছ কৰে মই পাহৰা কোনো কথাটোৱেই নাই, নাপাহৰোঁ কেতিয়াও। আৰু বেছি কি ক'ম, ভাল লাগিল। আজি বেয়া লাগিছে যে যাব সময় যে বিদায় মুহূৰ্তত অলপ বেয়া লাগিছে। আৰু আমাৰো বহুত ভাল লাগিছে, মানে একদম নিজৰ ঘৰৰ নিচিনা, বাইদেউৰ নিচিনা আৰু মানে এনেকুৱা এটা অনুভৱ হৈছে আৰু বহুত ভাল লাগিছে। লগ পাম আকৌ আৰু লগ পাম আকৌ লগ পাম। ৱাই বা কি গোটেইকেইজনী একদম চাহ খোৱাত ব্যস্ত আৰু এইজনী মোবাইলতে ব্যস্ত। আৰু এই বিপ্লৱ মানে চাহ পালে একোৱে নালাগে, ইমান চাহ খায়। এই স্বৰ্ণালী বাজনী নহয়, ইমান হাঁহি থাকে মানে মুখখন মানে দেখিলেই ভাল লাগে, খালি হাঁহিয়ে থাকে দেই। গণেশক কিবা এটা কৈ দিয়া। মোৰ বঢ়িয়া লাগিছে এইকেইদিন 40 ডেইজ আমি ক্লাছ কৰিলোঁ আপোনালোকৰ লগত। আৰু এনেকুৱা লাগিছে মোতকৈতো চবেই ডাঙৰে হয়, তো মানে বহুতখিনি শিকিলোঁ। মেমো আছে, মেমে অকণ গালি চালি দি কিনে শিকাই আছে আৰু গালি দিছোঁ কিন্তু এইটো কথা সঁচা। কাৰণ আগতে কৈছিলোঁ ছেকেণ্ডেৰীৰ আগত বিদ্যা, এতিয়াতো ছেকেণ্ডেৰী ল'ব নোৱাৰোঁ, এতিয়া গালিকে পাৰিছোঁ। কথা বেছি কৈ থাকি গালি পাৰিলোঁ আৰু বেয়া পাইছে নি? নাই কিমান ভাল পাইছোঁ আমি ন, গমেই নাপাওঁ কেনেকৈ 45 দিন গ'ল ন। হেৰি দীপাঞ্জলি বিৰাট ভাল লাগিছে ন। চেবা এটা কোৱা, কিমান ভাল লাগিছে ন। আমাৰ একদম দীপশিখাজনী কিমান ভাল লাগে চাহ, ইমান কি ধুনীয়াকৈ সাজি কাচি আহিছে একদম। বা আৰু দেখাই দিয়া এবাৰ। অঁ দিছোঁ চব দেখিছোঁ, চব কেইজনীকে দেখাই দিছোঁ। আমাৰ বেবী না মানে বেবীৰ নিচিনা আৰু পিঠা খোৱাব, সঁচাকৈ পিঠা খুৱাব। আমি মানে পিঠা খাব যাম আৰু। আমাৰ এই বিউটিচিয়ানজনীৰ কেনেকুৱা খবৰ? এই মানে প্ৰণীতা মানে চকলেট আৰু আমলখিটো খাই মানে মনত থাকিছোঁ। সঁচাকৈ মনত ৰাখিবা কিন্তু দেই। আমাৰ ৰিচা বেচেৰি ৰিচাজনী চাই খাব পৰা নাই, সকলোকে ভগাই দিলে মানে। একদম দেই। হাই গাইজ, ফাইনেলি ঘৰ আহি পালোঁ। এই 40 ডেজ কেনেকৈ পাৰ কৰিলোঁ গমেই নাপালোঁ। মোৰ ফালৰ পৰা মানি মেমক বহুত ধন্যবাদ জনাইছোঁ।
লগতে NSIC ছাৰকো ধন্যবাদ জনাইছোঁ, ইমান ধুনীয়া এটা অপৰচুনিটি আমাক দিছে। লগতে মোৰ বান্ধৱীকেইজনীকো বহুত বহুত ধন্যবাদ দিছোঁ, গোটেইকেইজনে লগ হৈ কাম কৰিছোঁ। আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।